কোভিড ভেকচিন সাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে আপোনাৰ মোবাইলৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু তাতে চাৰ্চ কৰিব আপোনালোকে ডাউনলোড কোভিড ভেকচিন সাৰ্টিফিকেট। মই আপোনালোকক চাৰ্চ কৰি দেখুৱাই আছোঁ ডাউনলোড কোভিড ভেকচিন সাৰ্টিফিকেট। ওকে, চাৰ্চ কৰাৰ পিছত আপোনালোকে চাব ফাৰ্ষ্ট যিটো লিংক আহিব মই আপোনালোকক দেখুৱাই দি আছোঁ ভেকচিনেশ্যন সাৰ্টিফিকেট কোৱিন ৰেজিষ্ট্ৰেশ্যন, তাতে আপোনালোকে ক্লিক কৰি দিব। ওকে, এইখন লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে এইখন মোবাইল নম্বৰ ইয়াতে দিব যিখন মোবাইল নম্বৰ আপোনালোকে ভেকচিন দিয়াৰ টাইমত ইউজ কৰিছিল। ওকে, সেই নাম্বাৰখন ইয়াতে দি গেট অ' টি পিত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা অ' টি পি আহিব, সেই অ' টি পিখন ইয়াতে আপোনালোকে বহাই দিব। ওকে, তাৰপিছত ভেৰিফাই এণ্ড প্ৰচেছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাব আপোনাৰ ডিটেইলছখিনি আহি যাব, আপুনি যে ভেকচিন দিছিল ইয়াৰ ডিটেইলছটো আহি যাব আৰু ইয়াতে লেখা থাকিব চাৰ্টিফিকেট। ওকে, তাতে আপোনালোকে ক্লিক কৰি দিব, আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। মই দেখুৱাইছোঁ আপোনালোকক। যেতিয়া আপোনালোকে এই চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব তাৰপিছত চাব এনেকুৱা অপশ্যন আহিব, আপোনালোকে ডাউনলোড ক্লিক কৰি দিব। তাৰপিছত চাব চাৰ্টিফিকেটখন ডাউনলোড হৈ গৈছে। গতিকে আমি এনেদৰে কোভিড ভেকচিনৰ চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰোঁ। যদি ভিডিঅ'খন ভাল লাগি থাকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন শেয়াৰ কৰিব।